আজি 10 ফেব্ৰুৱাৰী তাৰিখে আমি সকলোৱে অসমৰ বিভিন্ন ঠাইত থকা কাৰ্বি ডিমা হাছাও বাহিৰৰ কাৰ্বিসকল একত্ৰিত হৈছিল। আচলতে আমাৰ এই কাৰ্বি ডিমা হাছাও বাহিৰৰ কাৰ্বিক সম্পূৰ্ণ জনজাতীয় মৰ্যাদা দিয়া নাই। সেই মৰ্যাদা দিম বুলি বাৰে বাৰে থকা স্বত্বেও আমাক ইমান দিনে দিয়া নাই। আৰু 17 এপ্ৰিল তাৰিখে কাৰালাংচত আলোচনাত বহিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিল। তেখেতে আমাক 3 মাহমানৰ ভিতৰতে কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু কথাটো যিহেতু আগবঢ়া নাই, ইয়াৰ কাৰণে আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লৈছোঁ সকলোবিলাক দল সংগঠন মিলি। তাৰে আজি এইটো কাৰ্যসূচী মানে অৱস্থান ধৰ্মঘট বুলি কওক বা ধৰ্ণা কাৰ্যসূচী বুলি কওক, আমি সচলত ৰূপায়িত কৰিব ওলাইছোঁ। এতিয়া আমাৰ শ কাৰ্বি মহিলা পুৰুষ ওলাই আহিছে বিভিন্ন দল সংগঠনত। আমি আশা কৰোঁ মেমৰিনাম এখন দিম। আমি আশা কৰোঁ চৰকাৰে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী দেখি তেওঁলোকৰ চকু মেলি খাব, আমাৰ দাবী পূৰণ কৰিব। আমি ইয়াতে আশা কৰিছোঁ যদিহে ফলৱতী নহয় তেতিয়াহ'লে ভৱিষ্যতে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হ'ব পাৰে।